Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লে। পাছত আজি মোবাইলটো মই এনেকৈ লৈছোঁ মানে ভিডিঅ' কৰিবলৈ লৈছোঁ আজি। বহুত দিন হ'ল আপোনালোকৰ মাজলৈ মই ভিডিঅ' দিব পৰা নাই। কাৰণটো হৈছে আমাৰ তাৰমানে চোৱা লাগি আছিলে, আমাৰ পৰিয়ালৰ মানুহ ঢুকাইছিলে, গতিকে তেনেকৈ আৰু কাম বন কৰি আছিলোঁ বা ইটো সিটো এনেকৈ থাকোঁতে মেলোঁতে ভিডিঅ' কৰা হোৱা নাই, গতিকে ভিডিঅ'টো দিব পৰা নাই, আপোনালোকৰ মাজলৈ পঠিয়াব পৰা নাই। আৰু এইবাৰতো আমাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। দেৰিকৈ হ'লেও মানে আজি মাঘৰ 1 তাৰিখ, গতিকে আমি অসমীয়া যিহেতুকে গতিকে গোটেই মাঘৰ মাহটোৱে আমাৰ কাৰণে বিহু নহয় জানো। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ তাৰমানে এইবাৰ উৰুকাটো নহ'ল, কাৰণ আমাৰ পৰিয়ালৰ মানুহ ঢুকাইছিলে, সেইবাবে আমি মানে আমাৰ চোৱা লাগি আছিলে, গতিকে আমাৰ উৰুকাটো তেনেকৈ উৰুকাৰ দিনা আমি কৰিব নোৱাৰিলোঁ। ভাবি থৈছিলোঁ বহুত ভিডিঅ' বনাম ধুনীয়াকৈ, উৰুকাৰ দিনা ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিম সেনেকৈ ভাবি থৈছিলোঁ, কিন্তু সেয়ে ভবামতে নহয়, বা খাওঁ বুলি ক'লেও যে খাব নোৱাৰি বা যাওঁ বুলি ক'লেও যাব নোৱাৰি, তেনেকুৱা এটা কথা আছে ন। সেই গতিকে আমাৰো এবাৰ তেনেকুৱা হ'ল বাৰু, যি কি নহওক, যি হ'ল আৰু কালিহে চাগে উৰুকা কৰিলোঁ, আমাৰ চোৱা গ'ল কালি। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এফালে এতিয়া মই মানে যাবলৈ ওলাইছোঁ, মানে আমাৰ ওচৰৰ খুৰীহঁতৰ লগত এফালে যাবলৈ ওলাইছোঁ। আৰু বতৰটো দেখিছে একদম কুঁৱলী, আৰু এতিয়া বাজিছে 11টাই বাজিবলৈ হ'ল, আৰু বতৰ দেখিছেনে একদম আজি বিৰাট ৰ'দেই নাই, বহুত ঠাণ্ডা, আৰু একদম মানে কুঁৱলীবোৰ বৰষুণৰ নিচিনাকৈ দি আছে, বৰষুণ পৰা নিচিনাকৈ পৰি আছে, মানে বহুত ঠাণ্ডা। আৰু এয়া মই ওলাই মেলি লৈছোঁ এফালে যাবলৈ, আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে, ক'লৈ যাওঁ কি কৰোঁ, গতিকে আৰম্ভ কৰিছোঁ, শেষলৈকে চাব বুলি আশা কৰিছোঁ ভিডিঅ'টো। আৰু এয়া আমি ঘৰৰ পৰা এনেকৈ ওলাই আহিলোঁ, আহি পেলাই আমাৰ এয়া গণেশৰ তাত প্ৰথমতে খুৰীয়ে শৰাই পাতিছে, শৰাইখন দি লৈছে গণেশৰ তাত প্ৰথমতে। তাৰপিছত আমি এয়া গৈ মানে যাম আৰু ইয়াৰ পৰা মানে আমাৰ চকলৈ যাম। তাৰমানে আপোনালোকক কৈ দিছোঁ, এই খুৰী যে দেখিছে, এই খুৰীয়ে তাৰমানে চকত এখন দোকান লৈছে, মানে দোকান দিব এখন। গতিকে আজি মাঘৰ 1 তাৰিখ, সেইবাবে দোকানখন আৰম্ভণি কৰিম বুলি ভাবিছিলে, সেই গতিকে মানে লৰালৰিকৈ আৰু বোলে এইটো দিনতে ভাল তেওঁৰ বাবে, সেইকাৰণে মাঘৰ 1 তাৰিখে দোকানখন আৰম্ভণি কৰিছে। প্ৰথমতে আমাৰ এয়া ঘৰৰ পৰা ওলাই আহি আমাৰ গণেশৰ তাত এনেকৈ শৰাইখন দিলে খুৰীয়ে। তাৰপিছত আমি ইয়াৰ পৰা যাম আৰু চকলে, মানে দোকানখনলৈ যাম আৰু। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে, দেখুৱাই আছোঁ। আৰু এয়া আমি চকত আহি পালোঁ, মানে দোকানখনত আহি পালোঁ, আৰু এয়া খুৰী এফালে ৰৈ আছে, আৰু দোকানত আহি এনেকৈ দোকানত প্ৰথমতে শৰাই পাতিছে, শৰাই পাতি পেলাই এনেকৈ সকলোকে প্ৰসাদ দিব, আৰু তাৰপিছত সেনেকৈ আমিও আহিলোঁ। আৰু খুৰীয়ে গ'লে আজি মই দোকানখন ল'ম, সেই গতিকে আমাকো যাবলৈ ক'লে, সেইবাবে আমি আহিছোঁ। আৰু ওচৰৰ খুৰীহঁতো আহিছে, বৌহঁতো আহিছে, এনেকৈ আহি পেলাই এনেকৈ শৰাই চৰাই পাতিলোঁ আৰু চবেই মিলি পেলাই। তাৰপিছত খুৰীয়ে মানে দোকানখন দিছে, কৈ দিছোঁ আপোনালোকক, ইয়াতে মানে মহিলাৰ সকলোবিলাক বস্তু পোৱা যাব খুৰীৰ দোকানখনত। মানে এতিয়া একো বস্তু দোকানখনত ভৰোৱা নাই, লাহে লাহে ভৰাব, কাৰণ দিনটো ভাল আছিল কাৰণে সেই দিনটোতে মানে আৰম্ভণি কৰি দিলে দোকানখন, কিন্তু বস্তুবোৰ ভৰোৱা নাই, বস্তুবোৰ ভৰাব লাহে লাহে। আৰু দোকানখনত মহিলাৰ সকলোবোৰ বস্তু পাব, যেনে ধৰক সূতাৰ পৰা আদি কৰি মহিলাৰ যি শাৰীৰ মেখেলা চাদৰ, ফলছৰ পৰা, ব্লাউজৰ পৰা, পেটিকোটৰ পৰা, মানে সকলোবোৰ বস্তু ইয়াতে পাব। আৰু মানে টেইলাৰিঙৰ কামো কৰিব খুৰীয়ে ইয়াতে দোকানখনত, গতিকে সকলোবোৰ সুবিধা হ'ব। আৰু আমাৰ ওচৰে পাঁজৰে থকা সকলোবোৰ আহিব আৰু খুৰী দোকানত, তাকে ক'লোঁ। আৰু ময়ো ভিডিঅ' দিয়া আছিলোঁ বহুত দিন ধৰি পেলাই, সেই গতিকে ময়ো গ'লোঁ দোকানখনলৈ, আৰু এয়া বৌহঁত বহি আছে, সেইবাবে ভাবিলোঁ ময়ো ভিডিঅ'টো বনাই দিওঁ, খুৰীও অলপ ভাল পাব, সেই গতিকে মই এনেকৈ ভিডিঅ'টো বনালোঁ। আৰু যিসকলে জনা নাই তেওঁলোকেও গম পাব খুৰীয়ে দোকানখন দিছে বুলি। আৰু এয়া খুৰীহঁতে বৌহঁতে লগ লাগি এনেকৈ শৰাইখন ভাঙি পেলাই এনেকৈ মানে দোকান যিমান চকত দোকানী আছে আৰু ওচৰে পাঁজৰে তেওঁলোকক এনেকৈ দিবগৈ, ইয়াত মানে ঠোঙাত ভৰাই দি আছে। সেয়াই আৰু সৰুকৈ হ'লেও খুৰীয়ে কিবা এটা কৰিবলৈ আৰম্ভ কৰিবলৈ ওলাইছে, গতিকে আপোনালোকৰ আশীৰ্বাদ লাগে।
আৰু সকলোবোৰ আহিব আৰু মোৰ ভিডিঅ' যোগেদিয়ে কৈ দিছোঁ আৰু আমাৰ ওচৰে পাজৰে থকা সকলক আৰু এয়া আমাৰ মানে শৰাই চৰাই দিছে আৰু এনেকৈ প্ৰসাদ দিলে তাৰপিছত খাই আছোঁ আমি সকলোৱে এনেকৈ তাৰপিছত চাহ মিঠাই এনেকৈ খোৱালে আৰু খাই বৈ এনেকৈ আমি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল সৰু এটা ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ